प्रथम दुर्गा पूजा बहुत बहुत खेल शुभेच्छा। केदारनाथ गया तो मैंने PUBG और फ्री फायर पे आप लोगों ने देखा होगा, हमने देख लिया रियल लाइफ पे। ट्रेन स्टार्ट होइছিলে कोनबा सेंटर दिले। Hey guys, good morning from Ballarsa. It is our Ballarsa station Ballar matra just aru guys mane etia duporiya hoise pai dutan somoy baise kintu apnalok video to morning dia karone good morning koi dilo aru guys সকলোকে মোৰ ফালৰ পৰা পোন প্ৰথমে দুৰ্গা পূজাৰ বহুত বহুত খেল শুভেচ্ছা। আপোনালোকে বিন্দাছ পূজা চাওক, এনজয় কৰক আৰু মোৰ ভিডিঅ' চাই থাকিব। মই গৈছোঁ এতিয়া কেদাৰনাথ, গম পাইছে যদি যিসকলে মোৰ লাষ্টৰ ভিডিঅ'টো চাইছিলে। এতিয়া মানে কেদাৰনাথ গৈ আছোঁ, মানে উত্তৰাখণ্ডৰ মানে যিবিলাক ঠাই মানে টুৰিষ্টৰ ঠাই আছে গোটেইবিলাক ঘূৰিমগৈ। এতিয়া আছোঁ ট্ৰেইনত। যোৱাকালি মই উঠিছিলোঁ বেংগলোৰৰ পৰা, কাইলৈ মৰ্ণিং 8টা বজাত পামগৈ দিল্লী। আজি মৰ্ণিং শুই উঠাৰ পৰা এতিয়ালৈকে কি হ'ল গোটেইখিনি এতিয়া প্ৰথমতে চাই লওক, তাৰপিছত দেখাই আছোঁ বাকীখিনি। এতিয়া পাইছোঁ আমি কাচিগুণ্ডা পাইছোঁ। অলপ আগতে মানে ট্ৰেইন ৰখিলে 10 মিনিট ৰখিব ইয়াতে। মই মানে পটাপট আহিলোঁ, আহি পেলাই ইয়াতে মানে অলপমান ঘূৰিলোঁ বুলি পেলাই আহিলোঁ। আহি পেলাই কিবা এটা খাই লওঁ প্ৰথমতে, এনগেজ মানে প্ৰথমতে কিবা এটা খাই লওঁ। তাৰপিছতে এতিয়া মানে আকৌ নেক্সট ৰখিবগৈ 12:30 মানৰ। পূৰা কল বেছি আছে, এইফালে বেছি আছে আপোনাৰ ইডলি বৰা বেছি আছে। এণ্ড গাইজ মানে বহুত টাইম চাই কি খাম কি নাখাম কৰি ৰুটি চুটি চালোঁ, নাপায় লাষ্টত ল'লোগৈ এইটো ইডলি আৰু বাৰা। লগতে দিছে এয়া চাওক কি ভাপত দিয়া পিঠা নিচিনাই আৰু এয়া চাওক, আৰু দিছে কিবা ফ্ৰাই কৰা টাইপ পকৰি টাইপ কিবা বস্তু খাই চাওক। আৰু দিছে নাৰিকলৰ কিবা চাটনি, আৰু নাৰিকলৰ চাটনি মানে ইয়াত তামাম চলে। আৰু লৈছে এইটো 40 ৰুপিজ। খাই লৈ পটাপট যাওঁ ওপৰলৈ। এতিয়া মানে মৰ্ণিং খাই দিওঁ এইটো। সিহঁতৰ মানে ট্ৰেডিশ্যনেল হয়, আমাৰ মানে ভাপত দিয়া পিঠা নিচিনাই হয় বনায়, কিন্তু সিহঁতে মানে নাৰিকলৰ চাটনি দি দিয়ে আৰু এটা ফ্ৰাই কিবা দিয়ে। এইটো খাই ইমান বেয়াও নালাগে কিন্তু বহুত ভাল নালাগে, মানে এইটো পটাপট বনাই খাই লওঁ। এনেকৈ মই মানে ভাতৰ অৰ্ডাৰ কৰিছিলোঁ, জাষ্ট ভাতটো আহিছে, খাই দিওঁ ফটাফট। আৰু গাইজ চাওক ভাতৰ থালিখন মোৰ দিলেহি। এয়া ভাত, দালি আৰু কিবা মটৰৰ চব্জি এটা, লগতে দিছে আচাৰ আৰু 2খন ৰুটি। আৰু এইফালে থালিখন লৈছে মাত্ৰ 100 টকা। এনেকৈ চাওক এইটো ডাঙৰ ষ্টেচন হয় এইটো এটা। আমি মানে আছোঁ 5 নম্বৰ প্লেটফৰ্মত। মানে ট্ৰেইন ৰখোৱাৰ লগে লগে পূৰা মানুহবিলাক নামি আহিছে পানী ভৰাবৰ কাৰণে, পূৰা বটল চটল লৈ আহিছে। চবে মানে পানী ভৰাই আছে ইয়াতে। এনেকৈ মানে যোৱাকালি মানে ঠাণ্ডা আছিলে, ৰাতি মানে আকৌ কাপোৰ ভাড়ালৈ লৈ আহিছিলোঁ, কিন্তু আজি কাপোৰ প্ৰয়োজন নহ'ব কাৰণ ধুনীয়া মানে ভাল গৰম এটা পৰিৱেশ পাইছোঁ। দিল্লী পোৱালৈকে থাকে আই থিংক তামাম গৰম হ'ব। মই এতিয়া বেংগলোৰত যেতিয়া আছিলোঁ তাত আপোনাৰ 22 ডিগ্ৰী চেলচিয়াছ থাকে, কিন্তু ইয়াতে মানে এতিয়া গৰম আছে আপোনাৰ 32 ডিগ্ৰী চেলচিয়াছ ইয়াতে। আৰু এতিয়া দিল্লী পোৱা নাই, কিন্তু এতিয়া মই পাইছোঁ বালহাৰচা। ইয়াৰ পৰাও দিল্লী দূৰ আছে। দিল্লী পামগৈ কালি মৰ্ণিং গৈ পাই মাহঁতক লগ পাম আৰু তাৰপিছত যাম শ্বপিং কৰিবৰ কাৰণে। এনচি গাইজ মানে অকণ আগতে মানে ভাত খাইছিলোঁ, ভাত খোৱাৰ সময়ত মানে পূৰা মানে পানী নাই, মানে পানী ভাত খাবৰ কাৰণে মানে পানীৰ কাৰণে ৰৈ আছোঁ। মানে এতিয়া একদম পূৰা পানী সেইটো আছে, ল'ব ব্যৱস্থা আছে, আৰু পানী এইফালে মানে পূৰা মানে বেপাৰীবিলাক আহি আছে। গাইজ এতিয়া মানে লৈছোঁ এটা মানে কি কয় চাচ ন क्या बोलता है इसको 30 का ये 20 का है। अब क्या बोलता है इसको सास? हाँ ओके सास ले लिया 20 रुपीज़ का। গাখীৰ নিচিনাই হয়, মানে লাচি টাইপে আৰু ঠাণ্ডা হয় বহুত, আৰু সোৱাদটো মানে খাই ভাল লাগে। ইনগ্ৰিডিয়েণ্ট আছে এনাৰ্জি 20 কেলৰি, কাৰ্বহাইড্ৰেট 1.7, প্ৰটিন 1.1 গ্ৰাম, এণ্ড ফেট আছে 1.0 গ্ৰাম। ট্ৰেইন পূৰা হৰ্ণ দি দিলে আৰু ট্ৰেইন চলিছে। জাষ্ট উঠিলোঁ ওপৰত। जल्दी आ जा। बाय बलहलसा है ना कि क्या नाम है? बलहलसा। মানে দেখা পাইছোঁ যিটো ফেক্টৰী দেখা পাইছে বেক চাইডে মানে তামাম গোন্ধ, মানে যেনেকৈ মানে আগতে মানে আমাৰ ডাকবিত গ'লে গোন্ধ পাওঁ আমি,
বেগৰ ভিতৰত মানে এটা পেপাৰ মিল আছে, পেপাৰ মিলটো আমি গোন্ধ পাওঁ ন, পূৰা স্মেল কৰে, তেনেকুৱা গোন্ধ। পেপাৰ মিল নে কি খাব লাগিব এতিয়া নেটত। এণ্ড গাইজ মই এইমাত্ৰ যেতিয়া নেট মাৰিছিলোঁ মই দেখা পালোঁ আচৰিত বাল্লাৰপুৰ। মই গমেই পোৱা নাছিলোঁ, আৰু গম পোৱা নাছিলোঁ কাৰণে ভাবিলোঁ আপোনালোকক জনাই দিওঁ। এইটো হৈছে ইণ্ডিয়াৰ ভিতৰতে চবচে ডাঙৰ মানে চবচে লাৰ্জেষ্ট মেনুফেকচাৰিং ৰাইটিং এণ্ড পেইণ্টিং পেপাৰ কোম্পানী। এতিয়া মানে বহুত ডাঙৰ ডাঙৰ বহুত কোম্পানী আছে, অকল পেপাৰ মিল বুলিয়ে নহয়, বেলেগ কিছুমানো আছে, চেনিকল আছে, ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব পৰা কিছুমান মেচিন আছে, আৰু মানে ডাঙৰ ডাঙৰ ফেক্টৰী আছে, কিবা কিবি বহুত ধৰণৰ আছে। একচুৱেলি এইটো এটা মানে পূৰা ফুল্লি ইণ্ডাষ্ট্ৰিয়েল এৰিয়া। এণ্ড গাইজ আমি মানে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ প্লাষ্টিকৰ সামগ্ৰীবোৰো ইয়াতে নিৰ্মাণ কৰা হয়। গাইজ এতিয়া পাইছোঁ নাগপুৰ, আৰু নাগপুৰ পাইছোঁ 5:40 আবেলি। আৰু গাইজ মানে নেক্সট ষ্টেচন একদম পাম ৰাতি 11টা বজাত। ইয়াৰ পৰা একদম নৰখে আৰু নন ষ্টপ গৈ থাকিব। মানে ট্ৰেইনখন ষ্টাৰ্ট হৈছিলে, কোনোবাই চেইন টানি দিলে, আকৌ ৰ'ল, কোনোবা চাগে ৰৈ গৈছিলে চাগে জংচনত। উঠ যাওঁ। Guys, Nagpur is the largest city in the central Indian state of Maharashtra. আৰু গৈ চাওঁ হওক এতিয়া নাগপুৰ চহৰখনৰ কিছুমান সৰু সৰু অংশ ট্ৰেইনতে মই দেখাই দিম চিনেমেটিক শ্বট। এনেকৈ টাইম চাওক, এতিয়া টাইম হৈছে 11:16 আৰু মই পাইছোঁহি এতিয়া ভূপাল ৰেল ষ্টেচন। তাত ট্ৰেইন আৰু টাইমখন আমি আহিলোঁ, ভাবিলোঁ কিবা এটা খাবৰ কাৰণে খানা ধৰিলোঁ। এতিয়া মানে ৰাতি আৰু ক'তো ৰখাৰ ষ্টেচন নাই, ৰাতি এতিয়া বৰ্তমান আৰু 2টা ষ্টেচন বাকী আছে। নেক্সট ষ্টেচন পামগৈ আমি 4:30মানত পামগৈ চাগে। তাৰপিছত লক্ষ্মীবাই বুলি এটা আছে ষ্টেচন, তাৰপিছত পাম গোৱালিয়ৰ, তাৰপিছতে পাইছোঁ আমি দেলহি। এনেকৈ মানে ট্ৰেইনত মানে একো খানা পোৱা নাছিলোঁ, এতিয়া খানাটো লৈ লওঁ প্ৰথমতে। এইটো পাইছোঁ প্ৰথমতে আহিকে পাইছোঁ কিবা এটা খানা পাইছোঁ, খানা গৰমা গৰম হয় বুলি কৈছে, তো লৈ লওঁ প্ৰথমতে। 40 रुपये भैया गरम गरम। অ'কে, থেংক ইউ। এনেকৈ মানে মোৰ চিটটো আছিলে 48, এইটো আছিল ওপৰ চিট, মানে ছাইড আপাৰ আছিলে, দেখা পাইছে ছাইড আপাৰ। এইটো ওপৰলৈ আহি গ'লোঁ, এতিয়া শুই দিম, বিচনা চাদৰ উলিয়ালোঁ। সেইফালে মোৰ চবচে মৰমৰ গাৰুটো, ট্ৰেভেলিঙৰ সময়ত মানে এইটো গাৰু মানে খুব প্ৰয়োজন হয়, মানে মজাৰ ব্যৱহাৰ কৰিবৰ কাৰণে। এইটো গাৰুটো ল'লোঁ শুবলৈ। গাইজ কালি আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। চব মানে ট্ৰেইনত চব মানে শুই দিলে, জাষ্ট মানে মই থকা বাথটোত খালি মানে লাইট অন আছে, বাকী দেখা পাইছে চব লাইট অফ, এভৰিথিং অফ। মই লাইটটো অফ কৰোঁ, তাৰপিছত ডাইৰেক্ট শুই দিওঁ। বাকী হৰ হৰ মহাদেৱ। সোনকালে কেদাৰনাথৰ বঢ়িয়া ভিডিঅ' আহি আছে, গতিকে যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাইট বন্ধ হৈ গ'ল, ফেন চলি আছে, এতিয়া আৰু বিন্দাছ ব্লু কালাৰৰ তলত শুই দিওঁ।